ষ্টাফে পেট্ৰলিং যোৱা সময়ত সিহঁতে ৰাতি নিশা মানে এতিয়া গুলী শব্দ শুনা পাইছে। চ' সেই গুলী শব্দটো সিহঁতে ফ'ল' কৰি গৈ আছিলে। তাৰপিছত সেইটো সময়তে সিহঁতে বাকী কিছুমান মানুহ কিবা আৱাজটো শুনা পালে। সিহঁতে আৱাজ শুনি সিহঁতে ফ'ল' কৰিলে। সেইটো সময়তে কি হ'লে এই মানে দুষ্কৃতিবিলাক এজনে দেখা পালে আমাৰ ষ্টাফ এটা। তাৰপিছত সিহঁতে চিঞৰ বাখৰ কৰিলে। চিঞৰ বাখৰ কৰাৰ পিছত আপুনি পলাই গুচি গ'ল তাৰ পৰা। তাৰপিছত আমাৰ ষ্টাফবিলাক গৈ কিনে দেখা পালে সিহঁতে 6টা আৰ্মছ হেলমেট গান সিহঁতে কৈ কিনে পলাই যায়। লগতে আপোনাৰ এমিউনিশ্যনো পোৱা হৈছে। এইটো লগালগ ষ্টাফকেইটা মানে চিজ কৰি তাৰপিছত এইটো আহাতে এইটো আবেলি হৈ গ'ল। এতিয়া আমাৰ ৰেডছত আনি কিনে আমি এইটো চালোঁ। চাই কিনে এতিয়া কেছটো আমি ৰেজিষ্টাৰ কৰিলোঁ। আজি কোৰ্টত জমা দিম আৰু জমা দি কিনে এইটো ইনভেষ্টিগেশ্যন চলি আছে আৰু আপোনালোকক কোৱাইটো লাগিব। এই বন্দুকখিনি পোৱা নাই। এতিয়া আপোনাৰ ইনভেষ্টিগেশ্যন চলি আছে। ইনভেষ্টিগেশ্যন চলাৰ পিছতে চোৰাং চিকাৰী হ'ব পাৰে। চোৰাং চিকাৰী হ'ব পাৰে। মানুহ পোৱা কিমান 6টা বন্দুক পাইছে। কিমান নম্বৰ? এইটো আপোনাৰ বুটামবৰৰ ওচৰত 10-11